ঐ কংকনা, এই খবৰ কচোন তোৰ। ভালেই আৰু চলি আছে। বাকী পঢ়া শুনা কেনেকুৱা চলিছে? ঠিক ঠাক আৰু কিন্তু কম পঢ়াতচোন মনেই নবহে। হয় নেকি? মনটো বেলেগ ক'ৰবাত থাকে যেন পাইছো। ধেত এইটো তেনেকুৱা একো নাই অ'। মই থাকোঁতে বেলেগৰ ধান্দা নিদিবি দেই। হে এইটো যাচোন যা। ঐ পলুৱাই লৈ যাওক কোনোবা দিনাখন তোক ৰ। ছোৱালীজনী মোক সোনকালে চাই দিবি, নহ'লে কেতিয়াবা টোকা লৈ আহিম বাপেকে। ঐ পাগল, হ'ব যা, সোনকালে যা তই। কংকনা, লগত কোনো আজিয়ে দেখিছো দেখোন। তোক কেলে? মোৰ ভণ্টি হয়। বা মই যাওঁ দেই, তুমি যাবা? ঠিক আছে, যাওঁতে একেলগে যাম। অঁ ঠিক আছে। ঐ পাগল, কি চাই আছ? কলেজ নাযাওঁ নেকি? বল দেৰি হ'ল বল। ৰাধে আহিছে। ঐ বল। কংকনা আহিলি? দেখা নাই নেকি? বা যাওঁ মই। অঁ। হেত তেৰি, আজিও নহ'লে। কি নহ'লে অ'? একো নাই, কলেজৰ কাম বৈ। বল। ঐ কি ক'ম বুলি কৈছিলি? ক সোনকালে ক। আরে আমার ভাই প্রেমত পড়িছে প্রেমত। চুপ থাক, মই নিজে ক'ম নহয়। তই ক শুন, তোৰ ভণ্টিক দেখাৰ পৰাই কিবা এটা ভাল লাগি গ'লো। সঁচা, তই অকণমান সহায় কৰি দে না প্লিজ। বেষ্ট ফ্ৰেণ্ড বুলি এইকণ সহায় কৰি দে। কি পাগল নেকি তই? মোৰ ভণ্টিকে পালিগে? তইতো নাহৈ, এটলিষ্ট তোৰ ভনীয়কে পতাই দেচোন। হ'ব পাগল, মই তোক চিনাকিহে কৰাই দিব পাৰিম, তাতকে একো কৰি দিব নোৱাৰো। ঠিক আছে, তই মোক চিনাকিয়ে কৰাই দিবি। হ'ব দে, তই চানডে আহিবি আমাৰ ঘৰ, তোক মই চিনাকি কৰাই দিম। মই কিন্তু চানডে যাতে যাম দেই। খাটাং। হ'ব দে পাগল, আহিবি চানডে। বাই। বাই। বৈ। তহঁতি আহ। বাকী তোৰ খবৰ ক? ভালে আৰু তোৰ? ভালেই আৰু দে। বাকী ভণ্টি ক'ত আছে? ভণ্টি আছে ঘৰতে। মাতি আনছা। ৰ। হেল্ল', ৰাধে হয়নে? তুমি পৰীক ভাল পোৱা নেকি? হয়, ভাল পাওঁ। পিছে তুমি কোন? তুমি মোক চিনি নোপোৱা, বাট মই তোমাক চিনি পাওঁ। পৰীয়ে তোমাৰ কথা প্ৰায় কৈয়ে থাকে, কিন্তু পৰীয়ে তোমাৰ লগত টাইম পাছে কৰি আছে। পৰীয়ে আচলতে মোকহে ভাল পায়। আৰে কি ফাল্টু কথা কৈছা? তাইতো মোক ভাল পায়, আৰু আমাৰ দুটাৰ ৰিলেশ্যনৰ কথা ঘৰত সকলোৱে গম পায়। তাই তোমাৰ লগত খেলহে খেলিছিল। তুমি তাইৰ লাইফৰ পৰা আঁতৰি যোৱাটো তোমাৰ কাৰণে বেটাৰ হ'ব। বাই দ্য ৱে, তোৰ নামটো কি? আৰু তোমাৰ ওচৰত কি প্ৰুফ আছে? মোৰ নাম বিকাশ। কাইলৈ তুমি মোক 10:30 বজাত লগ কৰিবা, মই তোমাক সকলো প্ৰুফ দেখাম। অ'কে দেন, মই তোমাক লগ কৰিম। আৰু তোমাৰ কথাবোৰ যদি মিছা হয় তেতিয়া?
আৰে বাবা আহিলে দেখিবাতো তেতিয়া বিলিভ কৰিবা অ'কে 10:30 বজাত মই তোমাক লগ কৰিম এইবোৰ চব মিছা কথা আৰে মই বিলিভ কৰিবলৈ বাধ্য কাৰণ কাইলৈ সি মোক লগ কৰি সকলো প্ৰুফ দেখাম বুলি কৈছে তুমি তাৰ কথা নুশুনিবা প্লিজ সি ভাল ল'ৰা নহয় মই এতিয়ালৈকে তাৰ কথাত বিশ্বাস কৰা নাছিলোঁ কিন্তু তুমি তাক লগ কৰিবলৈ বাধা দিয়াত ন মই তাৰ কথাত বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ আৰু এটা কথা শুনি লোৱা দেন কথাখিনি যদি সঁচা হয় ন তেনেহ'লে তুমি মোৰ আগত কাহানিও দেখা নিদিবা বাই মই কাইলৈ তাক লগ কৰিম জীৱন মানেই প্ৰাপ্তি নহয় আৰু প্ৰাপ্তিৰ জীৱন নহয় সময় হ'ল ইয়াৰ চাবুক ইয়াৰ প্ৰতিটো কোবে শিকায় জীৱনৰ সত্যতা কথাখিনি গম পোৱাৰ পাছত ৰাধে নিজে নিজে সিহঁতৰ জীৱনৰ পৰা আঁতৰি যায় আৰু ৰাধে এতিয়া জীৱনত বহুত সুখী তাৰ মাক দেউতাকে তালৈ এজনী ধুনীয়া ছোৱালীও চালে আৰু দুয়োৰে বিয়াও পাতি দিলে এতিয়া ৰাধে বিবাহিত জীৱনত বহুত সুখী চহৰৰ এজন এতিয়া ৰাধে প্ৰতিষ্ঠিত ব্যৱসায়ী